আসসালামু আলাইকুম মোৰ নতুন এটি ৰেচিপি লৈ আপোনালোকলৈ আকৌ আহিছোঁ। আজি ৰেচিপিটো হৈছে সৰু ল'ৰা ছোৱালীৰ ফেভাৰিট। ৰেচিপিটো হৈছে স্যান্ডউইচ, পটেটো স্যান্ডউইচ। স্যান্ডউইচৰ কাৰণে মই লৈছোঁ ব্ৰেড লৈছোঁ, টমেটো চচ, এটা বিলাহী কাটি লৈছোঁ, মিডিয়াম পিঁয়াজ এটা কাটি লৈছোঁ, ধনিয়া, কেঁচা জলকীয়া আৰু মই আলুখিনি বইল কৰি ইয়াত পিটিকি লৈছোঁ। আৰু স্যান্ডউইচৰ কাৰণে লাগিব বাটাৰ আৰু মই লৈছোঁ এটা মেয়নিজ। এতিয়া মই স্যান্ডউইচৰ কাৰণে আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ। মই ইয়াতে এতিয়া অকণমান তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেছি তেল ব্যৱহাৰ নকৰিব, অলপ ব্যৱহাৰ কৰিলেই হ'ল। আৰু মই যে কাটি ৰাখিছিলোঁ পিঁয়াজখিনি ইয়াতে মই দি দিম। এতিয়া লকডাউনৰ সময়ত ল'ৰা ছোৱালী কিবা কিবি খাব বিচাৰে, ঘৰতে সহজতে এটা বনাব পৰা ৰেচিপি। আপোনালোকে ল'ৰা ছোৱালীক বনাই দিবচোন, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই পিঁয়াজখিনি ৰঙচুৱা কৰি ল'ম, ইমান বেছি নহয়, অলপ ভাজি ল'ম। তাৰপিছত মই ইয়াতে ব্যৱহাৰ কৰিম মই কাটি থোৱা বিলাহীখিনি। আৰু মই এতিয়া জলকীয়াখিনি দি দিম। বেলেগ বেলেগ ধৰণতো বনাব পাৰি, আজি মই ভাবিলোঁ মই এনেকুৱাকৈ বনাই চাওঁ। সদায় এটা বস্তু ভাল নালাগে খাই, বেলেগ বেলেগকৈ বনাই হ'লেও ভাল লাগে কেতিয়াবা। আৰু মই ইয়াতে মিডিয়াম চাইজৰ 4টা আলু বইল কৰি লৈছিলোঁ। বেছি ভাজিব নালাগে পিঁয়াজ আৰু বিলাহীখিনি। মোৰ পিঁয়াজ আৰু বিলাহী ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে পিটিকি লোৱা আলুখিনি পেলাই দিম। ইয়াতে সোৱাদ অনুসৰি আপোনালোকে নিমখ ব্যৱহাৰ কৰিব, বেছি নিদিব, আপোনালোকে দিব সোৱাদ অনুসৰি। অকণমান মই জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু অকণমান জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ, হালধি নিদিব। এতিয়া মই এইখিনি দুবাৰমান লৰাই দিম। মোৰ চাওকচোন, মোৰ আলুখিনি হৈ গৈছে। এতিয়া মই ইয়াত ধনিয়া পাতখিনি দি দিছোঁ। এতিয়া মই আলুখিনি ভালকৈ লৰাই দিম। মোৰ আলুখিনি হৈ গৈছে। এতিয়া মই ব্ৰেডখিনিৰ মাজত ব্যৱহাৰ কৰিম, আপোনালোকে চাই থাককচোন। এতিয়া মই ব্ৰেডখিনিত ফাৰ্ষ্ট টাইম টমেটো চচটো এড কৰি ল'ম। ইয়াতে এনেকৈ ফাৰ্ষ্ট টাইম টমেটো চচটো এড কৰি ল'ব। তাৰপিছত আমি মেয়নিজটো যে থৈ দিছিলোঁ, এতিয়া আমি মেয়নিজটো এড কৰিম টমেটোৰ ওপৰত। বেছিকৈ খালে বেছিকৈ এড কৰিব আৰু কমকৈ খালে অলপ কমকৈ দিব।
এতিয়া লকডাউন চব বন্ধ ঘৰতে এনেকুৱাকৈ বনাই দিবচোন ল'ৰা ছোৱালীবিলাকক খাই খুব বেছি ভাল পাব এতিয়া মই ইয়াত মেয়নিজখিনি এড কৰিলোঁ এতিয়া মই ইয়াতে মই যে আলুখিনি ভাজি লৈছিলোঁ এই ভজা আলুখিনি মই ইয়াতে দি দিছোঁ আপোনালোকে চাই থাককচোন খাবলৈ বৰ টেষ্টি হয় ইয়াত মই দি দিছোঁ ভেজিটেবলেৰে বনাব পাৰি আজি ভাবিলোঁ মই অলপ বেলেগকৈ বনাই দিওঁ ইয়াত মই আলুখিনি এড কৰিলোঁ এতিয়া মই নেক্সট আৰু এখন ব্ৰেডত চচ লগাই লৈছোঁ আকৌ মই মেয়নিজ লগাই লৈছোঁ দুখন ব্ৰেড মোৰ ৰেডি হৈ গ'ল এতিয়া এই ব্ৰেডখনৰ ওপৰত জাপি দিব মানে লগাই দিব এনেকৈ মই গোটেই ব্ৰেডকেইখন কৰি লৈ আছোঁ চাওকচোন মোৰ ব্ৰেডখিনি লগোৱা হৈ গ'ল আপোনালোকে এনেকুৱাকৈ ল'ব পাৰে কাটি এনেকুৱাকৈ কাটি লগাব পাৰে মই নাই কটা এনেকুৱাকৈ লৈছোঁ এতিয়া মই এইখিনি ফ্ৰাই কৰিম ফ্ৰাই কৰিব মই ফ্ৰাই কৰিবৰ কাৰণে মোৰ টাৱাখন বহাই দিলোঁ এতিয়া মই গেছটো অন কৰিলোঁ মই কৈছিলোঁ নহয় মই অলপ চেণ্ডউইচটো আজি অলপ বেলেগ ধৰণে বনাম সদায় একে ধৰণে খাই ভাল নালাগে এনেকুৱাকৈ খালেও খাব পৰা হৈ গৈছে কিন্তু মই অলপ ভাবিছোঁ আজি অলপ বেলেগকৈ বনাওঁ অলপ ফ্ৰাই কৰি লওঁ এতিয়া মই ইয়াত মই টাৱাখনত এই বাটাৰ ব্যৱহাৰ কৰিম আপোনালোকৰ তাত যদি ঘি থাকে গাই ঘি দিব পাৰে মোৰ তাত নাই মই সেইকাৰণে বাটাৰে ব্যৱহাৰ কৰিছোঁ গাই ঘি দিলে ফ্লেভাৰটো বৰ ধুনীয়া আহে বাটাৰ দিলেও ভাল লাগে মই বাটাৰে ব্যৱহাৰ কৰিলোঁ মোৰ তাত গাই ঘি নাই এতিয়া মোৰ টাৱাখনত মই ব্ৰেডখন দি দিছোঁ চাওকচোন গোন্ধটো ইমান ধুনীয়া ওলাইছে অকণমান মই টাৱাখন লৰাই দিছোঁ বাটাৰখিনি যাতে গোটেইকেইখনতে লাগি যায় এতিয়া মই ওলোটাই দিম চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে ঠিক একেদৰে মই এই বাকী থকা ব্ৰেডকেইখনো ইয়াত দি দিছোঁ আৰু মই আকৌ টাৱাখন ঘূৰাই দিছোঁ এতিয়া মই ওলোটাই দিম মোৰ টমেটো চেণ্ডউইচ ৰেডি হৈ গ'ল মই এতিয়া গেছ অফ কৰি দিলোঁ এয়া চাওকচোন
মোৰ পটেটো স্যান্ডউইচ ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আনিবলৈ আপোনালোকলৈ চেষ্টা কৰিম। তেনেহ'লে আজি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ।